নমস্কাৰ। আজি আগন মাহৰ 20 তাৰিখ 7 ডিচেম্বৰ মঙলবাৰ 1943 শকাব্দ 1428 ভাস্কৰাব্দ 2021 ইং চন। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 5:59:37। সূৰ্য অস্ত 4:25:4। আজি শুক্ল তৃতীয়া তিথি পুৱা 6:42:23 নক্ষত্ৰ পূৰ্বাহাৰা। প্ৰাতঃঘণ্টা 6:54:01। আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মনত ভয়ৰ সঞ্চাৰ, অশান্তি, কাৰ্যনাশ আদি অশুভ ফলৰ প্ৰভাৱ দেখা যায়। বৃষ ৰাশিৰ বিপদ, আঘাতপ্ৰাপ্তি, ধনক্ষয়ৰ প্ৰভাৱ দেখা যায়। মিথুন ৰাশিৰ সুনাম অৰ্জন, আনৰ দ্বাৰা উপকৃত, শুভফল প্ৰাপ্তিৰ যোগ। কৰ্কট ৰাশিৰ বদনাম, মনোমালিন্য, হতাশা আদি অশুভ যোগ দেখা যায়। সিংহ ৰাশিৰ শাৰীৰিক ক্লেশ, হতাশা, অস্থিৰতা আদি অশুভ ফলৰ প্ৰভাৱ। কন্যা ৰাশিৰ অশুভ ফল প্ৰাপ্তিৰ যোগ, কৰ্মনাশ, প্ৰতাৰণা, আনৰ দ্বাৰা ক্ষতি। তুলা ৰাশিৰ আৰ্থিক ক্ষতি, সন্মানহানি, মনোমালিন্য আদি অশুভ ফলৰ প্ৰভাৱ। বৃশ্চিক ৰাশিৰ সাহাৰ্য লাভ, সুনাম অৰ্জন, ভোগ ইত্যাদি শুভফল। ধনু ৰাশিৰ খেলি মেলি, নানান সমস্যা, বিপদ, অশান্তি। মকৰ ৰাশিৰ সুনাম অৰ্জন, কৰ্মত সাফল্য, বন্ধু লাভৰ যোগ। কুম্ভ ৰাশিৰ শুভফল প্ৰাপ্তিৰ যোগ দেখা যায়। আৰ্থিক সাহাৰ্য লাভ, মনত আনন্দ আদি শুভফলৰ প্ৰভাৱ। মীন ৰাশিৰ অশান্তি, প্ৰেমত হতাশা, মনোমালিন্য আদি অশুভ ফলৰ প্ৰভাৱ দেখা যায়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।